উদ্দেশ্য কি আছিল আপোনালোকৰ? যোৱা 26 ছেপ্টেম্বৰ ভালুকপুঙৰ আৰম্ভ হৈছে আৰু আজি এই ভগৰাজুলি আঞ্চলিকৰ 5দিনীয়া এই যি মানে শোভাযাত্ৰা মানে আপোনাৰ লং মাৰ্চ ভগৰাজুলিৰ খাওলা চেণ্টাৰত আজি আহি পাইছোঁ আৰু এইটো নিখিল বড়ো ছাত্ৰ সন্থাৰ এইটো যোৱা 5 বছৰ ধৰি আমি কৰি আহিছোঁ। টোটেল ৰেভলিউশ্যন ফৰ টোটেল চেঞ্জ পূৰ্ণ মানে জাগৰণ আমি বিচাৰিছোঁ। বড়োসকলৰ যি আৰ্থ সামাজিক শৈক্ষিক সকলো দিশত বড়োসকলৰ যিকোনো অঞ্চলত যিকোনো জিলাত বসবাস কৰা লোকসকলৰ কেনেকৈ জীয়াই আছে, কি অৱস্থাত আছে, আৰ্থ সামাজিকভাৱে বা শৈক্ষিক দিশত বা কলা সংস্কৃতি কি অৱস্থাত আছে, সকলো দিশ আমি চালি জাৰি চাই ইয়াৰ মানে শিক্ষা অনুষ্ঠান কি হৈ আছে, ধৰ্মীয় অনুষ্ঠান কি হৈ আছে, গাঁৱটো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে না নাই, গাঁৱৰ লোকসকল তেওঁলোক সজাগ হয় না নহয়, তেওঁলোকৰ অৰ্থনীতি কেনেকৈ চলি আছে বা শৈক্ষিক দিশত তেওঁলোকে আগবাঢ়িব পাৰিছে না নাই, না কিছুমান অঞ্চল বা কিছুমান গাঁও খুব মানে দুখীয়া হৈ আছে নেকি। তো সকলো দিশ আমি চালি জাৰি চাবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এইটো এটা পদক্ষেপ লৈছোঁ যে আমি জাতি হিচাপে জীয়াই থাকিব বিচাৰিছোঁ আৰু লগতে আমি নিজৰ কলা সংস্কৃতিক লৈ আমি জীয়াই থাকিব বিচাৰিছোঁ। তো এনেকুৱা অৱস্থাত যদি আমি বিশ্বৰ দৰবাৰত নিজৰ জাতিক যদি প্ৰতিষ্ঠা কৰিব লাগে তেতিয়াহ'লে আমাৰ সকলো দিশটো ঠিক হ'ব লাগিব। তো ভাৰত এটা গণতন্ত্ৰৰ দেশত গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰ এখনে আৰ্থ সামাজিক উন্নয়নৰ কাৰণে বড়োসকলক ভালকৈ দিব পাৰিছে না নাই, ৰাইট টু ইকুৱেলিটি সম অধিকাৰ সম উন্নয়ন হৈছে না নাই, সেই দিশবিলাক আমি চাইছোঁ। আৰু আমাৰ যি ৰাইজৰ কৰণীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ যি কৰণীয় যে সহায় সহযোগিতা মানুহৰ লগত মানুহ মানে মিলা প্ৰীতি আমাৰ মাজত মিলন সেই বস্তুটো ৰাইজৰ মাজত এতিয়া চলি আছে না নাই, মানৱতা যোনটো এই বস্তুটো চলি আছে না নাই। তো সকলো দিশটো আমি চালি জাৰি চাইছোঁ আৰু য'ত যি লাগে আমি তেওঁলোকক গাইড কৰিছোঁ, ছাজেশ্যন কৰিছোঁ আৰু ৰাইজক কিছু কাম দি আহিছোঁ যাতে অনাগত দিনত অনাগত বছৰত সেই অঞ্চলটো মানে উন্নত জাতিৰ লগত যাতে ফেৰ মাৰি আগবাঢ়ি যাব পাৰে, এইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। আৰু নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলাই এই পদক্ষেপটো লৈ পেলাই যি শোভাযাত্ৰা ওলাইছে এইটো এটা ডাঙৰ পদক্ষেপ বুলি আমি ভাবোঁ আৰু এই শোভাযাত্ৰা অনাগত দিনত এইটো আৰু বিভিন্ন অঞ্চলত আমি গৈ পেলাই মানে এইটো সজাগতা বৃদ্ধিৰ কাৰণে আমি হাতত লৈছোঁ।